হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আজি মই আছোঁ ক'ত গম পায়নে? আজি মই আছোঁ শহুৰৰ ঘৰত। মোৰ শহুৰ ঘৰত মানে মাইনাৰ ঘৰত। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়াই মোৰ শাহুৰ ঘৰ। ধুনীয়াকৈ ইয়াত এফালে গৈছিলোঁ, গৈ পেলাই আহোঁতে ভাবিলোঁ ভাত পানী ইয়াতে খাই যাওঁ। মায়ে ক'লে ভাত বনাই থৈছোঁ, ইয়াতে খাই যাবা। ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ। খাই পেলাই এতিয়া ঘৰলৈ যাম আৰু যিহেতু ছোৱালী আইতাকৰ ঘৰত আছে, তাই আজি ইয়ালৈ আহিব, আমাৰ ৰুমলৈ আহিব। সেইবাবে তাইকো আকৌ আনিবগৈ লাগিব। সেয়াই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। পাছত বাৰু কেতিয়াবা হোম টুৰ আহিলে দেখুৱাম বাৰু দেই। যদি সময় সুবিধা বেছি দীঘলীয়াকৈ আহোঁ, আজি অকণমান টাইমৰ কাটিকৈ আহিলোঁ। এতিয়া গোটেইখন দেখুৱাবলৈ সময় নহয়গৈ আৰু কেতিয়াবা ভালকৈ আহিলে থকাকৈ আহিলে আপোনালোককো দেখুৱাম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব। আহি থাকোঁতে মোৰ এটা পাৰ্চেলো আহিলে। পাৰ্চেলটো লৈ ল'লোঁ। এইখন আহিলে, দেখিছেনে কেনেকুৱা লাগিছে? কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। মোৰ কিন্তু বহুত ভাল লাগিছে। পিয়'ৰ কটন হয়, মিছ'ৰ পৰা ল'লোঁ। আৰু এইফালে দেখিছেনে পূৰা মাইনা আহি একদম খেলত লাগি গ'ল। এইটোখন চাউথ আফ্ৰিকাৰ লগত আমাৰ ইণ্ডিয়াৰ খেল আছিলে। সেইদিনাখন খেলখন সঁচাকৈ বিৰাট জমনি আছিলে, চাবলগীয়া খেল আৰু মাইনা চখটো চাব দেই। মই মনে মনে ভিডিঅ' ক্লিপ এটা ৰাখি থ'লোঁ। সি খেলত ইমানেই পাগল হৈ থাকে, খেল বুলি ক'লে তাক একোৱেই নালাগে। তেনেহ'লে চাওকচোন ভিডিঅ'টো শেষলৈকে। এইফালে দেখিছেনে সি কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে, নাচি বাগি হাং কৰিছে পূৰা। আৰু এইফালে যাব দেই। 7টা গ'লে এতিয়ালৈকে। এইফালে তাৰ ৰূপটো চকু উইকেট লৈছে। এহেঁতি ইমানেই চখ পাইছে, একদম পাগল হৈ গৈছে। খেলখন সঁচাকৈ জমনি লাগিছে। আপোনালোকে খেল চাইছে নে? কমেণ্ট কৰি জনাব দেই। এইফালে খেলৰ মাজতে মই মাংসও ধুনীয়াকৈ বনাই আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই যাওক। পূৰা ফ্ৰাই কৰি আছোঁ আৰু সেয়া হ'বহিয়ে হ'ল। আজি ৰেচিপি হিচাপত দিয়া নাই। আজি আৰু ৰাতি খানাটো কিহে খাম তাকে দেখুৱালোঁ আপোনালোকৰ লগতো। এইফালে মই পানী দি দিলোঁ। আজি বেছি জুলীয়া নকৰোঁ আৰু গ্ৰেভি গতে খাম। তেনেহ'লে ভিডিঅ'টো চাই যাওকচোন। এয়া মোৰ দেখিছেনে জোলখন পূৰা ডাঠ হৈ আহিলে। এতিয়া মই ৰাখি দিম ইমানতে। আজি যিহেতু গ্ৰেভি খাম আৰু অকণমান জোল শুহিবলৈহে দিম। অকণমান ভাজি টাইপৰতে খাম। ব্ৰইলাৰ মাংস এনেকৈ খাই বহুত ভাল লাগে। হাই গাইছ, এইফালে দেখিছেনে মোৰ একদম পূৰা চিকেন ৰেডি হৈ গ'ল। আজি কৈছিলোঁ নহয় পূৰা চব্জি গতে খাম বুলি। আজি জুলীয়া নাই কৰা আৰু এইফালে পিঁয়াজ, আজি চিম্পুল থালি একো বনোৱা নাই। এইফালে ভাত, সেয়া পিঁয়াজ নেমু টেঙা আৰু ব্ৰইলাৰ চিকেন। আজি এয়াই খাম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওক। হাই গাইছ, এতিয়া ধুনীয়াকৈ একদম পূৰা ভাতটো বাঢ়ি ল'লোঁ। এতিয়া ভাবিলোঁ আজি আপোনালোকৰ লগত একেলগে খাওঁ। আজি কচুৰি মিঠি দি পেলাই বনাইছিলোঁ। খাবলৈ ভাল হৈছে আজি, হয় নহয়? এইফালে মাইনাই খাই আছে ছাইডতে। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ কচুৰি মিঠি দি পেলাই। আমাৰ কচুৰি মিঠি সেই বস্তু বনাই নহয় বাৰু। ছোৱালী বিয়া পেকেট থাকি গৈছিলে। আজি ভাবিলোঁ কচুৰি মিঠি দিয়ে মাংস দি পেলাই খাই আজি নাজানিম ভালকৈ। ভাবিলোঁ বাইদেউ দুটাই মিলি পেলাই দি দিওঁ অকণমান, কিন্তু অকণমান দিছোঁ খাবলৈ বেয়া হোৱা নাই। পাছত মই ইউটিউবত চাৰ্চ কৰি চাইছোঁ দিয়ে নে নিদিয়ে, কিন্তু দিয়ে। ভালেই হৈছে ধুনীয়া হৈছে। অকণমান তিতি তিতি আহিব। হয়তো পৰিমাণটো অকণ বেছি হ'ব পাৰে। মই ভাতৰ লগত পিঁয়াজ খাই খুব ভাল পাওঁ। আপোনালোকে ভাল পায় নে? কমেণ্ট কৰি জনাব দেই। ভাল লাগে কিবা এটা খাই। আমি মাংস চাংস থাকিলে বৰ বেছি ভাজি চাজি নকৰোঁ। মাছ আইটেম থাকিলেহে ভাজি থাকে। মাংস থাকিলে আমাক খোৱা নাই আমাৰ যিকেইটা প্ৰাণী আছে খাব নোৱাৰে। পানী হ'ল আমি মাংস জ্বলা হ'ল। আমি আজি জ্বলা পালে মাংসটো ঘৰৰ জালুকেইমান আছিলে দি দিছিলোঁ। কেইটামান দিছিলোঁ বাৰু, ইমান জ্বলা বুলি খোৱা নাছিলোঁ, অকণমান জ্বলা হ'ল।
সেইফালে গাইছ মানে আজি একদম পূৰা ইমানেই জ্বলা দিলোঁ মই খাব পৰা নাই বিৰাট জ্বলা হৈছে নেখাব খাব লাগিছে গাইছ আজি মানে ভাত কোনো খাবই নোৱাৰিলে তনুৱে কান্দিছে তাৰপিছত মাইনে এতিয়া ভুৱাই উঠি গ'ল ভাত খাবই নোৱাৰিলে মানে মই হেৰি মনে ঘৰৰ ভোট জলকীয়া এবাৰ আছিলে ভোট জলকীয়াটো দি দিলোঁ মানে তাৰ লগৰ জলকীয়া কালি দি চাইছিলোঁ জ্বলা একদমেই হ'লে আজি কি হ'ল কোনোবা ইমানেই জ্বলা হ'ল পানী খাইতো মানে অৱস্থা বেয়া হৈ গৈছে নিচিনা চকুটো ঢুলঢুলীয়া হৈ গৈছে মাইনে এবাৰ ভুৱাই পূৰা গৈছে ভাত নেখালে পইচা বেয়াও লাগিছে ৰাতিটো ভাত নেখালে মানে যিয়ে হওক ৰাতি ভোক লাগে মাইকেইটা ভালকৈ নেখালে উপায় নাই কিন্তু মাংসটো বহুত টেষ্টি হৈছিলে সেইকাৰণে এৰি থৈ যাবতো নোৱাৰোঁ সেয়াহে মাৰি আছোঁ পানী খাই কেতিয়াবা জলকীয়া কৰিব গেদাই কৰি দিয়ে ভাই কেতিয়াবা জ্বলা হ'ব কেতিয়াবা নহ'ব কালি মানে একেজোপা গছৰ জলকীয়া কালিটো ইয়াতকৈ অকণমান ডাঙৰহে আছিলে খালি আপোনাৰ মানে একদমেই জ্বলা নহ'লে আকৌ জলকীয়া সানি খাবলগীয়া হৈছে মাইনে লৈছে মই লৈছিলোঁ আজি মানে তাতকৈ সৰু জলকীয়া ইমানেই জ্বলা হ'ল বাপৰে গাইছ আজি ভাত খোৱা নহয় মোৰ মানে পেটলৈ ভাত নাযায় মানে জিভাইখন ইমানেই পুৰিছে বাপৰে বা কিবা লাগি গৈছে মানে মই ইমান জ্বলা খাব ন তথাপি তাহাঁতকৈ পাৰোঁ মানে কিন্তু আজি মোৰে অৱস্থা বেয়া তাহাঁতি বাৰু ক'ৰবাত খাব পাৰিব তুমি মানে ভাত খাওঁতে লৰে চেনি লাগে বেয়া গাইছে আৰু বেয়া ভুই বেচেৰাটো মই চেনি খাই পেলাই মানে তাৰ জিভাৰ ফপনি মৰা নাই মাইনাও একে অৱস্থা ফ্ৰিজত থকা ৰসগোল্লা দুটা খাই দিছে আইচ মুখত লগাই দিছে তেতিয়াহে শান্তি পাইছে মানে মোৰ জিভাই মানে নতনা হৈ গৈছে কিন্তু খোৱা পাইছে যি মাংসটো যে টেষ্টি হৈছিলে সেইকাৰণে মই খাই আছোঁ মানে আমাৰ জিভাবোৰ বৰ লোভীয়া হৈছেনে গোটেইকেইটা নোৱাৰো যাব খাব যিমানটো পাৰোঁ সিমানটো চেষ্টা কৰিম মোৰ এতিয়া চকু পানী ওলাই আহিব আৰু অৱস্থা বিষম হৈছে বেছি জ্বলা হৈ গ'ল আজি মানে বেচেৰাই পূৰা এইবিলাক দেখিছিলে পূৰা চকু পানী ওলাই আহিলে আজি বেচেৰাই গ্ৰেভি খাম বুলি আনিছিলে মোক ডিৰেকশ্যন দিছে এনেকৈ বনাব তেনেকৈ বনাব পূৰা মানে একদম গ্ৰেভি বনাবা কিন্তু আজি খাবলৈ নাপালে বেয়াও লাগিছে কাইলৈ অকণমান আনি পেলাই একদম ধুনীয়াকৈ বনাই দিব লাগিব কিন্তু খাবলৈ বহুত সোৱাদ লগা হৈছিলে জ্বলা পটাপট খাব পাৰে আজি গাইছ ৰাতিপুৱা বহুত কষ্ট হৈছিলে কিন্তু বেচাকেইটা ভাতটো খাবলৈ নাপালে বেয়া লাগিছে আজি ৰাতিপুৱা মানে কাম চাম কৰি পেলাই আমি দেৰগাঁৱলৈ যাবলগীয়া হ'ল দেৰগাঁৱৰ পৰা আহোঁতে মোৰ চচুবাৰীত সোমাই আহিছিলোঁ ইয়াতে মই ভিডিঅ'টো ক্লিপটো মানে লগাই দিম মই অকণমানিকৈ ভিডিঅ' ক্লিপ এটা ৰাখি দিছিলোঁ অকণমান জাষ্ট লগাই দিম চাব তাৰপৰা আহি পাইছে ধুনীয়াকৈ খাম বুলি আনিলে এয়া গতি হ'লে উপায় নাই কেতিয়াবা হৈ যায় ন আৰু মইতো ভবা নাছিলোঁ ইমান যে জ্বলা হৈ যাব মোৰ অৱস্থা বিষম হৈ যায় সেইকাৰণে উপায় নাই আৰু এদিন কমকৈ খোৱাটো স্বাস্থ্য কাটি উপকাৰী দিয়ক সদায় খাই থকা হ'ল নহয় মই চব্জি নবনালোঁ মানে মাংস থাকিলে ইমান সঁচা কথা ক'বলৈ গ'লে মানে আমাৰ খোৱা প্ৰাণী এটাও নাই খাব নোৱাৰে মাইনেও ইমান খাব নোৱাৰে সেই মাংস দুপিছলৈ হৈ যায় আৰু ল'ৰা ছোৱালী যিকেইটা মানে তাহাঁতি মানে খোৱা নোখোৱা তাহাঁতলৈ ভাত মানে এক্সট্ৰাকৈ বনাবই নালাগে আমাৰ ভাগৰে ভাত কিমান দিলে হৈ যায় মানে একদম খাব নোৱাৰে সেইকাৰণে অকণমান নবনাওঁ এনেই নষ্ট হোৱাতকৈ সেয়াই আৰু ভিডিঅ'টো ইমানে ৰাখি দিছোঁ মানে একদম পূৰা ফুপনি উঠি গৈছে মানে একদম জিভাখন কেনেকুৱা লাগিছে একদম মানে পানী অকণমান ফ্ৰিজৰ পানী খাইলে ভাল লাগিব কথা পাতিবলৈ মন যোৱা নাই যদি ভিডিঅ'টো ভাল লাগিলে জানি নহয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভালকৈ মজাকৈ খোৱা ভিডিঅ' এটা দিম সকলোৱে খোৱা ভিডিঅ' দি থাকে মোৰো আজি মন গ'ল বুলি ভাবিলোঁ আপোনালোকৰ লগত খোৱা ভিডিঅ' বুলি নহয় মানে আপোনালোকৰ লগত একেলগে খাওঁ কথা পাতি কিন্তু এদিন আজি মানে অৱস্থাটো বেয়া বিশেষকৈ মানে খাব নোৱাৰে সেইকাৰণে বেয়া লাগিছে ময়ো ইয়াত দেখিছেনে ভাত থাকিয়ে গৈছে আৰু খাব নোৱাৰোঁ এনেই মাংস লিখি চুপি আছোঁ তেনেহ'লে আজি ভিডিঅ'টো ৰাখি দিওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই বাই